ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পৃথিৱীৰ গতি পাঠটিৰ অনুশীলনীৰ প্ৰশ্নসমূহ। 1 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে? উত্তৰ: পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত 64.5 ডিগ্ৰী কোণ কৰি আছে। পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ: পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন আৰু 6 ঘণ্টা সময় লাগে। পোহৰ বৃত্ত কাক বোলা হয়? উত্তৰ: পৃথিৱীখনৰ দিন-ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোকেই পোহৰ বৃত্ত বোলে। বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে? উত্তৰ: 21 জুন আৰু 22 ডিচেম্বৰ তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। 2 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা? উত্তৰ: পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ভিত্তি কৰি পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাকে আহ্নিক গতি বোলে। আনহাতে পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাকে বাৰ্ষিক গতি বোলে। আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা। উত্তৰ: পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ভিত্তি কৰি পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাকে আহ্নিক গতি বোলে। এনেদৰে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে পৃথিৱীৰ যিটো অংশ সূৰ্যৰ সন্মুখীন হয় তাত সূৰ্যৰ ৰশ্মি পৰাৰ ফলত দিন হয়, আৰু পৃথিৱীৰ আনটো অংশ যিটো সূৰ্যৰ বিপৰীত দিশলৈ যায় তাত সূৰ্যৰ ৰশ্মি নপৰে আৰু সেই অংশত ৰাতি হয়। অধিবৰ্ষ বুলিলে কি বুজা? উত্তৰ: পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন আৰু 6 ঘণ্টা সময় লয়, কিন্তু গণনাৰ সুবিধাৰ বাবে 365 দিনহে ধৰা হয়। এই বাদ দিয়া 6 ঘণ্টা সময়খিনি 4 বছৰত লগ লাগি 24 ঘণ্টা হয়। সেয়ে 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এটা দিন বঢ়াই লোৱা হয়। যিটো বছৰত ফেব্ৰুৱাৰীৰ এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোকে লিপ ইয়েৰ বা অধিবৰ্ষ বোলে। কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য নিৰূপণ কৰা। উত্তৰ: কৰ্কট সংক্ৰান্তিৰ দিনা সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তিৰ ওপৰত পোনপটীয়াকৈ পৰে আৰু উত্তৰ গোলাৰ্ধত এই সময়ত গ্ৰীষ্মকাল হয় আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়। অন্যহাতে মকৰ সংক্ৰান্তিৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তি ৰেখাৰ ওপৰত পোনপটীয়াকৈ পৰে আৰু দক্ষিণ গোলাৰ্ধত এই সময়ত গ্ৰীষ্মকাল হয় আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন লিখা। উত্তৰ: পৃথিৱীখন ইয়াৰ কক্ষতলৰ লগত 64 ডিগ্ৰী হেলনীয়াকৈ থাকে। পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন কোনো এটা গোলাৰ্ধৰ অধিকাংশ সূৰ্যৰ সন্মুখীন হ'লহেঁতেন আৰু তাত সদায় গ্ৰীষ্মকাল বিৰাজ কৰিলেহেঁতেন। আনহাতে আনটো গোলাৰ্ধৰ কম অংশ সূৰ্যৰ সন্মুখীন হ'লহেঁতেন আৰু তাত প্ৰায় শীতকাল হ'লহেঁতেন। কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তি, জলবিষুৱ আৰু মহাবিষুৱ আদি পৰিঘটনা নঘটিলেহেঁতেন। বৰ্তমানৰ দৰে ঋতুৰ পৰিৱৰ্তন নহ'লহেঁতেন। দিন ৰাতি ছুটি দীঘল
পৰিৱৰ্তন নহ'লহেঁতেন।